সকলোলৈকে মোৰ ইউটিউব চেনেল প্ৰয়াস প্ৰেৰণালৈ মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। আজি 9 মে অৰ্থাৎ মাতৃ দিৱস। মোৰ তৰফৰ পৰা পৃথিৱীৰ সকলো মাতৃলৈ আৰু লগতে মোৰ নিজৰ মালৈ মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা নৈৰ সমান ববকো আইৰ সমান হ'বকো। আমি মানে আমাক জন্ম দিয়ে যিগৰাকী সৰু কৃষ্ণাই জন্ম হয় বুলি মা বুলি ক'বলৈ হ'ব। মা হৈছে মা আমাৰ কাৰণে ভগৱান নহয় জানো, যিয়ে আমাক সৰুৰ পৰা হাতত ধৰি ডাঙৰ দীঘল কৰে। গতিকে মাহঁতৰ কাৰণে কেৱল আজিৰ দিনটো বুলি নহয়, আমাৰ সমগ্ৰ জীৱনটোৱে তেওঁলোকৰ কাৰণে। তেওঁলোকে যি ভাল পায় সেইটোকে কৰিবলৈ আমি চেষ্টা কৰিব লাগে। কাৰণ আমাৰ কাৰণে তেওঁলোকে কি কৰা নাই, 9 মাহ 9 দিন গৰ্ভত ৰাখি আমাক জন্ম দিছে আৰু এই সমগ্ৰ ধুনীয়া পৃথিৱীখন আমাক চোৱাৰ সৌভাগ্যখন আমাৰ মাতৃয়ে দিছে। গতিকে আজিৰ দিনটো কেৱল মাহঁতৰ নহয়, কেৱল আজিৰ দিনটো বুলি নহয়, সমগ্ৰ জীৱনটোৱে। তথাপিতো আজিৰ দিনটো স্পেচিয়েল, সকলোৱে যিমান পাৰে সকলোৱে কৰিবলৈ চেষ্টা কৰিছে। গতিকে আজি মোৰ মাতৃ দিৱস উপলক্ষে আমিও মাহঁতৰ কাৰণে অলপ সৰুকৈ হ'লেও ছাৰপ্ৰাইজ এটা ৰাখিছোঁ, বা আৰু মই দুইজনীয়ে। গতিকে ছাৰপ্ৰাইজটো মই আগবঢ়াম, আপোনালোকৰ আগলৈকে আগবঢ়াম। আপোনালোকে চাই মেলি ক'ব কেনেকুৱা লাগিলে, আৰু আপোনালোকে বাৰু কি কৰিছে জনাবচোন বাৰু মোক। আৰু যিহেতু আজি মাতৃ দিৱস, ক'ভিড-19ত আক্ৰান্ত হৈ বহুতো মানে ল'ৰা ছোৱালীৰ মাতৃ পিতৃ হাৰা হৈ পৰিছে। তেওঁলোকৰ বাৰু আজি মনটো কেনেকুৱা লাগিছে সঁচাকৈ। মাতৃ মানে এগৰাকী মা নাইকিয়া হোৱা মানে গোটেই পৃথিৱীখন অন্ধকাৰ হৈ যোৱা যেন। আৰু মানে তেওঁলোকেহে এই অনুভূতিটো তেওঁলোকেহে বুজিব পাৰিছে যে তেওঁলোকৰ কেনেকুৱা লাগিছে, যিসকলৰ মা নাই। সঁচাকৈ কিন্তু তেওঁলোকে দুখ কৰিব নালাগে, তেওঁলোকৰ মা য'তেই আছে তেওঁলোকক ধুনীয়াকৈ চাই আছে। তেওঁলোকে মাহঁতে যি ভাল পায় সেই কামটো কৰি যাব লাগে। সঁচাকৈ আমি সকলো বহুত সৌভাগ্যৱান, যিসকলৰ মা দেউতা দুজনে ওচৰত আছে দুয়োখন পৃথিৱীত। আৰু সদায় আমি মা দেউতাই যি ভাল পায় সেই কামেই কৰি যাব লাগে। আৰু আজিৰ দিনটোত যিহেতু মাতৃ দিৱস হয়, গতিকে মাতৃ দিৱসৰ কাৰণে মই আপোনালোকক ক'লোৱে যিহেতু যে মই আৰু বায়ে আমি কিছু মানে কৰিছোঁ, এটা মাৰ কাৰণে ছাৰপ্ৰাইজ আগবঢ়াম। গতিকে মই আপোনালোকৰ মাজলৈ দিম। আপোনালোকে ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, অতি শীঘ্ৰে আপোনালোকে আগবঢ়াম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ' সকলো নটিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ। হেপী মাদাৰ্ছ ডে। মাতৃ দিৱসৰ শুভেচ্ছা পৃথিৱীৰ সকলো প্ৰত্যেকগৰাকী মাতৃলৈ থাকিল আৰু লগতে আমাৰ মালৈও থাকিল। আৰু আজি মাতৃ দিৱসৰ উপলক্ষে আমি দুয়ো বাই ভনীয়ে আচলতে কতেনো আছামৰ কলিজাৰ আই, কথাছবি বহাগৰ দুপৰীয়া, সংগীত ভূপেনজী আৰু শিল্পী মণিকা হাজৰিকা, গানটো গাবলৈ আমি অলপ চেষ্টা কৰিছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কতেনো আছামৰ কলিজাৰ আই, কাতৰে মাতিছো শুনিছানে নাই, বিচাৰিছো মই দিনে নিশাই, চকু পানীৰে দুগাল তিয়াই, কতেনো আছামৰ কলিজাৰ আই, কাতৰে মাতিছো শুনিছানে নাই। তুমি যদি মোৰ আদৰিয়াই, আছানো কিয় দূৰতে ৰৈ, তুমি যদি মোৰ আদৰিয়াই, আছানো কিয় দূৰতে ৰৈ, দুহাতেৰে মোক ওচৰ চপাই, আদৰ চুমাৰে দিয়া বুৰাই,
গোটেনো আছামোৰ কলিজাৰাই কাতৰে মাতিছো শুনিছানে কোচতে ঠাই নিচুকনি গীত গুণগুণাই তোমাৰ কাষতে দিয়া হোৱাই গোটেনো আছামোৰ কলিজাৰাই কাতৰে মাতিছো শুনিছানে নাই। ধন্যবাদ। হেপী মাদাৰ্ছ ডে। থেংক ইউ। আজি কেনেকুৱা লাগিছে? আজি মানে আমি মাহঁতৰ কাৰণে এইটো জলপানৰ এটা ব্যৱস্থা কৰিছোঁ। কোমল চাউল একেবাৰে আঠা আঠা আৰু ছোৱালীকেইজনী লাগিছে নেকি? মাদাৰ্ছৰ কাৰণে দেই। এয়া বাৰ মই দুজনী দেই মাজতে আৰু মানে আৰু ইয়াত এতিয়া হেপী মাদাৰ্ছ ডে বুলি কেকটো এনেই থৈছোঁ, তোমালোকে লৈ ল'বা আৰু সৰু সুৰাকৈ ব্যৱস্থা কৰিছোঁ অনুজ থুপীয়াকৈ। আৰু আমাৰ কেমেৰাত থকা বাইদেউগৰাকীক দেখাই দিওঁ।